বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়াইছোঁ এখনি চুটি নাট দেউতাৰ দৰে হ'ব কোন। ইয়াত অভিনয় কৰিছে দিগন্তৰাজ কাশ্যপ আৰু ডেনি শংকৰ মহন্তৰ উদ্যোগত আপোনালোকে শুনিবলৈ পাব এই চুটি নাটখনি। শুনি যাওক। এই পোলোৱাটো ক'ত গ'ল? এই বুঢ়া বয়স হৈছে, কিমান সহ্য কৰিম সন্তানৰ জ্বালা। দেউতা, তই ক'ত গৈছিলি? মই অলপ ওলাই গৈছিলোঁ দেউতা। ঐ, তোক মই বাৰে বাৰে মানা কৰাৰ সত্ত্বেও তই ঘৰৰ পৰা বাহিৰ হ'বলৈ তই কুণ্ঠাবোধ নকৰিলি। দেউতা, মোৰ কিন্তু বহুত বেয়া লাগি আছে মনটো। তোৰ বেয়া লগাৰ কোনো পৰিচয় দাঙি নধৰিবি। তোক মই কৈছো ঘৰৰ পৰা তই ওলাবি, মোৰ আৰু যাবলৈ বেছি দিন নাই। আৰু এইখিনি সময়ত তই বাহিৰৰ পৰা লৈ গৈ যিটো মোক তই কষ্ট দিছ ভুগিবি তই। দেউতা, দেউতা, আপুনি মৰিবলৈহে ওলাইছে নেকি? ঐ শুন, গোৱালৈ যাবি তই, তাতে এটা ডব্লিউ পাবি, তাৰ তলত তই 10 কোটি টকা পাবি। মই যাওঁ। দেউতা, দেউতা, মই মোৰ কথাটো শুনি যাওক দেউতা। দেউতা, দেউতাৰ দৰে হ'ব কোন মোক আজি 10 কোটি টকাৰ সন্ধান দি গৈছে। দেউতা, তুমি কিয় ক'লা? মোৰ কথা এটা নুশুনিলা তুমি? মই অলপ বিয়া পাতিম বুলি ভাবিছিলোঁ, আপোনাক মই কৈছিলোঁ, কিন্তু আপুনি মোক মোক এৰি থৈ গ'ল দেউতা। বন্ধু বান্ধৱীসকল, আমাৰ এই চুটি নাটখনি আপোনালোকে কেনেকুৱা পালে? যদি আপোনালোকৰ ভাল লাগিলে তেন্তে তলত কমেণ্টত আপোনালোকে জনাব আৰু আপোনালোকক কেনেধৰণৰ নাটক লাগে। এইখন নাটক যদিও চুটি, ইয়াৰ কিন্তু অৰ্থ বহুত গধুৰ। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব আৰু এনেধৰণৰ নাটক পুনৰ পাবলৈ আজিলৈ ধন্যবাদ।